Hi, welcome to my channel Grihini's Kitchen. আজি মেগী বনাবলৈ লৈছোঁ ভেজ মেগী বনাম তাৰ কাৰণে এইখিনি ইনগ্ৰেডিয়েন্টছ আমাক লাগিব বিলাহী সৰু সৰুকৈ কুটি লৈছোঁ এয়া বিন লৈছোঁ ফ্ৰেঞ্চ বিন সৰু সৰুকৈ কুটি লৈছোঁ গাজৰো তেনেকৈ সৰু কৰি লৈছোঁ আৰু অকমান ক্যাপসিকাম লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ আৰু পিঁয়াজ লৈছোঁ পিঁয়াজটো সৰু সৰুকৈ কুটি পেলাই দিম এতিয়া পানী গৰম হ'বলৈ দিছিলোঁ এই গৰম পানীখিনি গৰম হৈছে আৰু বেছি উতল অহা নাই অকণ অকণ গৰম হৈছে তাত মই ভেজিটেবলখিনি যিখিনি চব্জি কাটি লৈছিলোঁ সৰু সৰুকৈ এই চব্জিখিনি গোটেইখিনি দিলোঁ লগত পিঁয়াজ আৰু জলকীয়াখিনিও দি ল'লোঁ এইখিনিতে এটা কথা কওঁ আপোনালোকে যদি নহৰু দিব খোজে সৰু সৰুকৈ কুটি নহৰু দিব পাৰে মই নহৰুৰ গোন্ধটো অকণমান মেগীত ভাল নাপাওঁ কাৰণে নিদিলোঁ আমি আপোনালোকে যদি ভাল পায় দিব পাৰে সেইফালে সেইখিনি অকণমান সিজিবলৈ দিছোঁ পূৰা সিজি যাব নালাগে অকণমান সিজিব লাগিব আৰু অকণমান সিজিবলৈ দি এইফালে মেগীৰ পেকেটকেইটা লৈ লৈছোঁ মেগী 3 পেকেট দিছোঁ 10 টকীয়া পেকেটটো যে পায় সৰু সৰু 10 টকীয়া পেকেটটো সেয়া 3 পেকেট মেগী লৈছোঁ মই 3 পেকেট মেগীৰ জোখাৰে মই বনাইছোঁ এইখিনি চাওক এইখিনি এতিয়া এনেকৈ হাই ফ্লেমত আছে উতল আহিছে গোটেইখিনি এয়া অকণমান সিজিছে আৰু আধা সিজা হৈছে সম্পূৰ্ণ সিজিব নালাগে অকণ অকণ সিজিছে এইখিনিতে মই মেগীখিনি ইয়াতে দি দিম মেগীখিনি দীঘল দীঘলকৈ ৰাখিছোঁ সৰু সৰু কৰা নাই আৰু এনেকৈ দীঘল দীঘলকৈ থাকিব তেনেকৈয়ে এনেকৈ দি দিছোঁ দি অকণমান হেৰি কৰি দিয়াৰ লগে লগে নিজে নিজে এইখিনি সিজিয়ে যাব মেগীখিনি সিজি গৈছে এতিয়া মই গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ মিডিয়াম ফ্লেমত সিজি গৈছে মেগীখিনি গোটেই সিজি যোৱাৰ পিছত মই মছলাখিনি দি দিছোঁ মেগী মছলা 2 পেকেট দিছোঁ আৰু তাৰ লগত মেগী মছলা মেজিক 1 পেকেট দি দিছোঁ আৰু ইয়াৰ আগত মই আপোনালোকক দেখুওৱা নহ'ল অকণমান নিমখ দিছোঁ আপোনালোকে যদি ইচ্ছা কৰে অকণমান নিমখ ইয়াত হ'ব কাৰণে তেতিয়া অকণমান নিমখ দি দিব আমি অকণমান নিমখ দি পেলাই খাইলে বেছি ভাল পাওঁ সেইকাৰণে অকণমান নিমখ দি দিছোঁ এইখিনি ৰেডি হৈয়ে গ'ল এনেকৈ চব্জি দি পেলাই বনাই খাবলৈ খুব ভাল হয় আৰু ইয়াৰ লগত আপোনালোকে বাটাৰো দিব পাৰে মেগীখিনি ৰেডি হোৱাৰ পিছত এচামুচ বাটাৰ দি দিব পাৰে বাটাৰ খাই যদি কোনোবাই ভাল পায় বাটাৰ দি ফ্লেভাৰটো তেনেকৈ বাটাৰ দিব পাৰে মই বাটাৰ দিয়া নাই এইখিনি ৰেডি হৈ গ'ল এতিয়া আমি এইটো ছাৰ্ভ কৰি দিব পৰা হৈ গৈছোঁ এতিয়া গৰমে গৰমে ছাৰ্ভ কৰি দিম আৰু প্লেটত এয়া চাওক এইখিনি সম্পূৰ্ণ ৰেডি হৈ গৈছে এতিয়া গেছ অফ কৰি দিছোঁ দিয়াৰ পিছত এতিয়া আমি ছাৰ্ভ কৰিম এইখিনি মই ডাইনিং টেবুলত লৈ যাওঁ টেবুলত ইয়াৰ পৰা এনেকৈয়ে লৈ যাব লাগিব এয়া টেবুলত লৈ লৈছোঁ এতিয়া মই দুজনৰ কাৰণে ইয়াতে লওঁ আৰু এনেকৈ গৰমে গৰমে ছাৰ্ভ কৰি মেগীটো চবেই খাব ভাল পায় আৰু একদম সহজ ইমান সোনকালে হৈ যায় গতিকে কেতিয়াবা সদায় মেগী খাব নালাগে কিন্তু মাজে মাজে মেগী খাব পাৰি আৰু আমি ভালেই পাওঁ খাই পেলাই এইকাৰণে এনেকৈ লৈছোঁ এনেকৈ কেতিয়াবা বনাই খাই চাবচোন ভাল লাগে আৰু ইয়াৰ লগত আপোনালোকে কণীও দিব পাৰে মই কণী দি বাৰু আন এদিন দেখুৱাম কিন্তু আজি পূৰা ভেজ মেগীয়ে বনাইছোঁ এইকাৰণে এনেকৈয়ে বনাইছোঁ আজি এনেকৈ ছাৰ্ভ কৰি খাব খুব ভাল পাব খাই পেলাই আৰু যদি মোৰ এই সৰু সৰু ভিডিঅ'বোৰ চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব যাতে আনসকলেও দেখা পায় এনেকুৱা সৰু সৰু ভিডিঅ' লৈ মই আৰু আপোনালোকৰ ওচৰলৈ আহি থাকিম ল'ৰাক এনেকৈ ছাৰ্ভ কৰি দিছোঁ সি খাই খুব ভাল পায় মেগী খাই চবেই ভাল পায় আৰু ছাৰ্ভ কৰি দিয়াৰ লগে লগে সি খাবলৈ আৰম্ভ কৰিলেই আৰু আপোনালোকেও মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন কমেণ্ট ছেকশ্যনত জনাব মোৰো ভাল লাগিব আৰু তেতিয়ালৈকে আৰু নতুন ভিডিঅ' লৈ পিছৰবাৰ মই আকৌ নতুন
ভিডিঅ' লৈ আহি আছোঁ আৰু আজিকালি মই ব্লগো বনাই আছোঁ ব্লগৰ লগত একেলগে এনেকুৱা সৰু সৰু ৰেচিপি ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি থ'ব নতুন ভিডিঅ' অনাৰ ন'টিফিকেশ্যন লগে লগে পাই যাব তেতিয়ালৈ আজিলৈ নমস্কাৰ